আপোনালোকে নিশ্চয় মন কৰিছে যে ৰাস্তাত থকা বিভিন্ন ৰঙৰ লাইন দেখা পায় আপোনালোকে। ইয়াৰ অৰ্থনো কি? চ' বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকক এই বিভিন্ন ৰঙৰ লাইন, বগা বা হালধীয়া ৰঙৰ লাইন যোনটো দেখা পায় আৰু বিভিন্ন ধৰণৰ থাকে, তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, যদি মিক্স জ্ঞান আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ধৰণৰ বিভিন্ন মোৰ ভিডিঅ'বোৰ চাবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে পৰৱৰ্তী ভিডিঅ'বলৈ আপুনি চাবলৈ পায়। মেইনলি ট্ৰাফিক ৰুলৰ নিয়মত এই লাইনবিলাক বনোৱা হয় আৰু ড্ৰাইভিং কৰা ড্ৰাইভাৰজন বা বাইক চালকজনে এই লাইনবোৰৰ অৰ্থটো জনাটো জৰুৰী। যদি ৰাস্তাৰ মাজত এনেকুৱা ব্ৰকেন লাইন বা আৰু দুই কাষে যদি বোল্ড লাইন আপোনালোকে দেখা পায়, তেনেহ'লে সেই ৰাস্তাটো হ'ল যে এটা লাইন যোৱাৰ কাৰণে আনটো লাইন অহাৰ কাৰণে। কিন্তু কথাটো হ'ল যে এই লাইনটো থকা ৰাস্তাত আপুনি গাড়ীটো ক্ৰচিং কৰিব পাৰিব বা অভাৰটেক কৰিব পাৰিব বা ইউ টাৰ্ণ ল'ব পাৰিব, কিন্তু সাৱধানতাৰে কৰিব লাগিব। যদি কোনোবা গাড়ী আগৰ পৰা আহি আছে বা পিছত যদি গাড়ী আছে, তেতিয়াহ'লে সেইটো চাই মেলি অভাৰটেক বা ক্ৰচিং কৰিব লাগিব। যদি তেনেকুৱা নাথাকে, ৰাস্তাৰ মাজত যদি চিধা বোল্ড লাইন থাকে আৰু দুয়ো কাষে যদি এনেকুৱাই বেৰিয়াৰ লাইন, বোল্ড লাইন থাকে, তেতিয়াহ'লে সেই বাটটো হ'ল এটা ৰাস্তা মানে যোৱাৰ কাৰণে, আনটো হ'ল অহাৰ কাৰণে। ইয়াত কোনো অভাৰটেকিং বা ক্ৰচিং কৰিব নোৱাৰে যে গাড়ীবিলাক এটা লাইনতে গতি কৰি এটা লাইনতে যাই থাকিব লাগিব, আৰু যদি সুবিধা হয় সেই লাইনতে ক্ৰছ কৰিব লাগিব বা অভাৰটেক কৰিব লাগিব। বেলেগ এটা লাইনত গৈ এইটো পাৰ হৈ ক্ৰছ কৰিব নোৱাৰে।